লাচিত বৰফুকন। বন্ধুসকল, 24 নৱেম্বৰ তাৰিখে আমাৰ অসমৰ গৌৰৱ লাচিত বৰফুকনদেৱৰ জন্মতিথি অৰ্থাৎ লাচিত দিৱস আহি আছে। সেই উপলক্ষে এই ভিডিঅ'টিত লাচিত বৰফুকনদেৱৰ বিষয়ে এখনি চমুকৈ ৰচনা আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। আহক আমি আৰম্ভ কৰোঁ। অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থকা এটা নাম হৈছে লাচিত বৰফুকন। প্ৰতি বছৰে 24 নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে গোটেই অসমতে উলহ মালহেৰে পালন কৰা হয়। লাচিত বৰফুকন আছিল এজন মহাপৰাক্ৰমী সাহসী আহোম সেনাপতি। তেখেতৰ জন্ম হৈছিল 24 নৱেম্বৰ 1622 চনত। যদিও তেখেতৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায়, তথাপিও এই দিনটোকে তেখেতৰ জন্মদিন হিচাপে প্ৰচলিত হৈ আহিছে। লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ। 600 বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোমসকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান ফিমা বংশৰ ব্যক্তি হ'ল লাচিত বৰফুকন। 7 ৰাজ সামৰি এক ৰাজ কৰা চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষসকল। ৰাজকীয় পৰিয়ালত জন্মৰ বাবেই সৰুতেই লাচিতে সামৰিক অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰিছিল। নিজৰ বীৰত্ব, সততা, কৰ্তব্যনিষ্ঠা, ন্যায়পৰায়ণতা আদি গুণৰ বলত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত আহোমৰ বৰ সেনাপতি আৰু বৰফুকন খিতাপ পাইছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত 1662 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবে চেন্নাইৰ মিৰ্জুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰ্তলীয়া ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰৰ চেষ্টা কৰিছিল। এইবাবেই এজন যোগ্য সেনাপতি সন্ধান কৰি লাচিত বৰফুকনক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। সেনাপতিৰ দায়িত্ব লৈয়ে দেশৰ সৈন্যসকলক সংগঠিত কৰাত লাচিতে গুৰুত্ব আৰোপ কৰিছিল। 1667 খ্ৰীষ্টাব্দত লাচিত বৰফুকনই নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই মোগলক আক্ৰমণ কৰে। এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই সফলতা লাভ কৰে। 1667 খ্ৰীষ্টাব্দৰ 2 নৱেম্বৰৰ মাজনিশা আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে। কিন্তু 1669 খ্ৰীষ্টাব্দত মোগল সেনাই আকৌ অসমলৈ আক্ৰমণৰ লক্ষ্যৰে আহিছিল। এই সেনাৰ নেতৃত্ব দিছিল ৰামসিংহই। 1969 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগলৰ মাজত আলাবৈ ৰণ। এই যুদ্ধত আহোমৰ যথেষ্ট সংখ্যক সেনাই প্ৰাণ আহুতি দিছিল। অসমৰ আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰংজেবে আকৌ ৰামসিংহৰ নেতৃত্বত সৈন্য পঠিয়াইছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে পথ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰাৰ সম্পূৰ্ণ দায়িত্ব মোমায়েকক দিছিল। একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি মোমায়েকে নিজৰ কামত অৱহেলা কৰাৰ বাবে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰিছিল। 1671 চনত হোৱা এই শৰাইঘাটৰ ৰণত লাচিতৰ এই মহাপৰাক্ৰমী সেনাৰ দ্বাৰা বিশাল মোগল সৈন্যবাহিনী পৰাজিত কৰি অসমৰ পৰা খেদি পঠিয়াইছিল। উল্লেখযোগ্য যে লাচিতে এই যুদ্ধ নৰিয়া দেহাৰে যুঁজিছিল। শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছতেই 1672 খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ মৃত্যু হয়। তেখেতক যোৰহাটৰ হোলোঙাপাৰাত মৈদাম দিয়া হয়। সাহস, বুদ্ধিমত্তা আৰু পৰাক্ৰমৰ লগতে তেখেতৰ মাতৃভূমিৰ প্ৰতি থকা ত্যাগৰ বাবে প্ৰতি বছৰে 24 নৱেম্বৰ তেওঁৰ জন্মদিনটো গোটেই অসমতে লাচিত দিৱস হিচাপে পালন কৰা হয়। লাচিত বৰফুকন হ'ল অসম আৰু অসমীয়াৰ বাবে এক চিৰসেউজ নাম।